মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ 8 নম্বৰ পাঠ ভাৰতীয় সভ্যতাৰ আৰম্ভণি তাৰে দুটো অনুশীলনী আগৰ ভিডিঅ'টোত আলোচনা কৰা হৈছে আৰু আজিৰ ভিডিঅ'টোৰ জৰিয়তে বাকী থকা অনুশীলনীখিনি আলোচনা কৰিম। গতিকে দেৰি নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। এতিয়া অনুশীলনী 3টোলৈ মন দিয়া। 1 নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। হৰপ্পা সভ্যতাৰ লোকসকল কি বৃত্তিৰ লগত জড়িত আছিল? এতিয়া এই প্ৰশ্নৰ উত্তৰটো কোনটো পেজত পাবা চোৱা। পেজ নম্বৰ 67 চোৱা। কৃষি, পশুপালন আৰু হস্তশিল্পই হৰপ্পাবাসীৰ প্ৰধান জীৱিকা আছিল বা বৃত্তি আছিল। বৃত্তিসমূহ কি হ'ব? কৃষি, পশুপালন আৰু হস্তশিল্প। এইটো চোৱা, ইয়াতে দিয়া আছে বৃত্তিসমূহ কৃষি, পশুপালন আৰু হস্তশিল্প। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল? এই প্ৰশ্নৰ উত্তৰটো তোমালোকে ইয়াতে পাবা চোৱা। এইখিনিতে পাবা। বাণিজ্য। হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ অঞ্চলৰ উপৰি সমসাময়িক আন সভ্যতাৰ লোকসকলৰ সৈতেও বাণিজ্যিক যোগাযোগ স্থাপন কৰিছিল। ইয়াৰ পৰা ইমানখিনি। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্ক কি প্ৰমাণ পোৱা যায়? এতিয়া এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এইখিনিতে পাবা চোৱা। এইটো হৰপ্পা সভ্যতাৰ চিল মোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ মেছ'পটেমিয়া আৰু পাৰস্যৰ পৰাও উদ্ধাৰ কৰা হৈছে। সেইদৰে মেছ'পটেমিয়াৰ চিল মোহৰ হৰপ্পাত পোৱা গৈছে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে আন ঠাইৰ লগত থকা হৰপ্পাৰ বাণিজ্যিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে। ইয়াৰ পৰা ইমানখিনিলৈ লিখিবা। এতিয়া ঘ নম্বৰ প্ৰশ্নটো চোৱা। হৰপ্পা সভ্যতাৰ লোকসকলে কি শস্যৰ খেতি কৰিছিল? এতিয়া এই প্ৰশ্নৰ উত্তৰটো কি হ'ব চোৱা। 67 নম্বৰ পেজত চোৱা। এইটো চোৱা, কৃষি বা শস্য। ঘেঁহু, বাৰ্লি, সৰিয়হ, শাক পাচলি, ফল মূল আৰু কপাহ। এইখিনি হ'ব। এতিয়া 19 নম্বৰ প্ৰশ্নটো চোৱা। হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল? এই প্ৰশ্নৰ উত্তৰটো তোমালোকে 67 নম্বৰ পেজতে পাবা। এইটো হস্তশিল্প। পুৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী, সোণৰ আ-অলংকাৰ, তামৰ বাচন বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু, নাও আদি। ইয়াৰ পৰা ইমানখিনি হ'ব। প্ৰশ্নটোলৈ মন দিয়া। কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি? এই প্ৰশ্নৰ উত্তৰটো তোমালোকে ইয়াতে পাবা। উত্তৰটো হ'ব চিলমোহৰ। চিলমোহৰ। কেনেকৈ লিখিবা চোৱা। ইয়াতে চিলমোহৰ বুলি দিবা, তাৰপিছত দিবা ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছ'পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি। এতিয়া 2 নম্বৰত কি দিছে চোৱা। চমুটোকে লিখা। হৰপ্পাকালীন জীৱিকা, বাণিজ্য। এতিয়া আমি ক নম্বৰটো প্ৰথমতে চাওঁ। 67 নম্বৰ পেজত চোৱা। জীৱিকা। হৰপ্পা সভ্যতাৰ বিভিন্ন চহৰত উদ্ধাৰ হোৱা অৱশিষ্টবোৰৰ পৰা আমি সেই সময়ৰ মানুহৰ জীৱন আৰু জীৱিকাৰ বিষয়ে জানিব পাৰোঁ। ভিন ভিন ঠাইৰ পৰা উদ্ধাৰ হোৱা শস্যৰ বীজৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ কৃষিৰ কথা জানিব পাৰি। ইয়াৰ পৰা ইমানখিনি লিখিলেই হ'ব। এতিয়া খ নম্বৰটো ক'ৰ পৰা লিখিবা চোৱা। ওপৰতে আছে বাণিজ্য। হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ অঞ্চলৰ উপৰি সমসাময়িক আন সভ্যতাৰ লোকসকলৰ সৈতেও বাণিজ্যিক যোগাযোগ স্থাপন কৰিছিল। ইয়াৰ পৰা ইমানখিনি লিখিবা। তাৰপিছত ধাৰণা কৰা হয় যে সেই সময়ত
স্থলপথ আৰু জলপথ উভয়েদি বেহা বেপাৰ চলিছিল। ইয়াৰ পৰা ইমানখিনি লিখিবা। এতিয়া 70 নম্বৰ পেজে চোৱা অনুশীলনী 5 আৰু এটা আছে অনুশীলনী 4। নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। ইউনিকৰ্ণ কি? এই প্ৰশ্নৰ উত্তৰটো তোমালোকে কেনেকৈ লিখিবা চোৱা। উত্তৰ দিয়ে তোমালোকে ইউনিকৰ্ণ হ'ল, তাৰপিছত 69 নম্বৰ পেজৰ পৰা হৰপ্পাৰ চিলমোহৰবোৰত ইয়াতে দিবা থকা এশিঙীয়া জন্তু এবিধৰ প্ৰতিচ্ছবি। ইয়াৰ পৰা ইমানখিনি লিখিবা। এতিয়া ঘ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। চিলমোহৰবোৰত কি কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে? এই প্ৰশ্নৰ উত্তৰটো কি হ'ব চোৱা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে পেজ নম্বৰ 69 পাবা। তোমালোকে এনেকৈ লিখিবা। চিলমোহৰবোৰত ষাঁড় গৰু, ভেড়া, বাঘ আৰু হাতীৰ প্ৰতিচ্ছবি পোৱা গৈছিল। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। হৰপ্পাকালীন লিপি কি কি সামগ্ৰীত পোৱা গৈছে? এই প্ৰশ্নৰ উত্তৰটো কি হ'ব চোৱা। পেজ নম্বৰ 69 চোৱা। এইটো লিপিবোৰ। উত্তৰটো হ'ব মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদি পোৱা গৈছে। ইয়াৰ পৰা ইমানখিনিলৈ। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। চমু টোকা লিখা হৰপ্পাৰ সময়ৰ। ক নম্বৰ দিছে ধৰ্মীয় বিশ্বাস। এতিয়া এই চমু টোকাটো কেনেকৈ লিখিবা চোৱা। পেজ নম্বৰ 69 একেবাৰে ওপৰ চোৱা। এইটো ধৰ্মীয় বিশ্বাস। হৰপ্পাৰ লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। তথাপিও ভিন ভিন ঠাইৰ পৰা উদ্ধাৰ হোৱা একেধৰণৰ মাটিৰে নিৰ্মিত নাৰী মূৰ্তি এটাক ইতিহাসবিদসকলে ধৰ্মীয় বিশ্বাসৰ প্ৰতীক বুলি কয়। ইয়াৰ পৰা ইমানখিনি লিখিলেই হ'ব। এতিয়া খ নম্বৰ চমু টোকাটোলৈ মন দিয়া। ভাষা আৰু লিপি। এই চমু টোকাটো তোমালোকে কোনটো পেজত পাবা চোৱা। এইটো তোমালোকে পেজ নম্বৰ 69 পাবা। ভাষা আৰু লিপি। হৰপ্পাবাসীয়ে কি ভাষা ব্যৱহাৰ কৰিছিল সেয়া জনা নাযায়। সেয়েহে বিভিন্ন উৎসৰ পৰা উদ্ধাৰ হোৱা লিপিসমূহৰ পাতোদ্ধাৰ এতিয়াও সম্ভৱ হৈ উঠা নাই। কিন্তু ভাষাবিদসকল নিশ্চিত হৈছে যে তেওঁলোকৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল। ইয়াৰ পৰা ইমানখিনি। এতিয়া অনুশীলনী 5টো চোৱা। 1 নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল? এই প্ৰশ্নৰ উত্তৰটো কি হ'ব চোৱা। এই প্ৰশ্নৰ উত্তৰটো আমি অলপ আগতে পাই আহিছোঁ। 66 নম্বৰ পেজত দিয়া আছে। বেছিভাগ ঘৰেই কেনেকুৱা আছিল? দুমহলীয়া আছিল। এইটো দুমহলীয়া। এইটো হ'ব উত্তৰটো। এতিয়া ঘ নম্বৰ প্ৰশ্নটো চোৱা। হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল? এইটো পেজত পাবা চোৱা। এইটো 69 নম্বৰ পেজত চোৱা। ভাষা আৰু লিপি। এইটো লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল। উত্তৰটো কি হ'ব? চিত্ৰলিপি। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল? এই প্ৰশ্নৰ উত্তৰটো আমি অলপ আগতে পাইছোঁ। তথাপিও তোমালোকে কোনটো পেজত পাবা চোৱা। দেখুৱাই দিওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে 69 নম্বৰ পেজত পাবা। এইটো চিলমোহৰ। হৰপ্পা সভ্যতাৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াৰ প্ৰায় সকলো স্থানৰ পৰা উদ্ধাৰ হোৱা চিলমোহৰ। মাটি আৰু তামেৰে সজা মোহৰবোৰত বিভিন্ন জন্তু যেনে ষাঁড় গৰু, ভেড়া, বাঘ আৰু হাতীৰ চিত্ৰ খোদিত কৰা হৈছিল। উত্তৰটো হ'ব এইটো ষাঁড় গৰু, ভেড়া, বাঘ আৰু হাতীৰ চিত্ৰ। এতিয়া ঘ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। 1921 চনত কাৰ নেতৃত্বত মহেঞ্জো-দাৰোত খনন কাৰ্য চলিছিল? এই প্ৰশ্নৰ উত্তৰটো কি হ'ব চোৱা।
পেজ নম্বৰ 66 চোৱা। এইটো 1921 চনত ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত চলা খনন কাৰ্যত মহেঞ্জোদাৰো নামৰ আন এখন নগৰৰ অৱশিষ্ট উদ্ধাৰ হৈছিল। উত্তৰটো হ'ব ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত। এই প্ৰশ্নখিনিৰ তলত আমাক আৰু এটা প্ৰশ্ন দিছে। এইটো হৰপ্পা সভ্যতাৰ অন্তৰ্গত নগৰসমূহলৈ প্ৰয়োজনীয় খাদ্য সামগ্ৰী ক'ৰ পৰা আহিছিল? এই প্ৰশ্নৰ উত্তৰটো তোমালোকে লিখিবা যে হৰপ্পা সভ্যতাৰ অন্তৰ্গত নগৰসমূহলৈ প্ৰয়োজনীয় খাদ্য সামগ্ৰী কৃষিৰ পৰা আহিছিল বা কৃষি কাৰ্যৰ পৰা আহিছিল। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।